গাইস সো এতিয়া আমি আইৰাপা উলালো এতিয়া আমি মানটুত গৈ আছো আৰু আপোনালোকে যদি আগৰ ভিডিওটো এতিয়ালৈকে চোৱা নাই কিয়া প্লিজ চাব লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব আইৰা যোৱা ভিডিওটো আৰু এতিয়া আমি মানটু যাম সো লেটস গো এয়া আমি মানডু আহি পালো আৰু ইয়াত সোমাবৰ কাৰণে টিকেট কাটিব লাগে তো মা আৰু মই হেয়া টিকেট কাটিবৰ কাৰণে কাউন্টাৰ ৰৈ আছো আৰু মানডুত সোমাবৰ কাৰণে পাৰ হেড 100 रुपीस দিব লাগে আৰু বাকি এখিনি যিখিনি এডভেঞ্চাৰাছ স্পৰ্টছ আছে সেইখিনিৰ কাৰণে এক্সট্ৰাকে পে কৰিব লাগে राइट साइड रेस्टोरेंट खन आसिले आरो आमी याते ना खाऊ कारण आमी आयुरात खाय आहिसिलु तो एनी साउ आरो की আছে याते আৰু একিটা হৈছে লাক্সাৰি টেন্ট আৰু আপোনালোকে ইচ্ছা কৰিলে থাকিব আহিবও পাৰে আৰু এফালে চাওক পাহাৰ আছে যেহেতু নিউ ইয়াৰ তো ইয়াতে ফাংচন হৈছিলে হয়তো আৰু ৰাতিলেও সাগে হ'ব এয়া বনফায়াৰৰ কাৰণে এৰেঞ্জ কৰা হৈছে এনেকে চেয়াৰ্স দি আৰু সিফালে ষ্টেজ আছে সাউক ইয়াৰ সাৰাউন্ডিং টু ইমান বেছি ধুনিয়া এফালটো পাহাৰ আছে পাহাৰখিনি ভালকে ধৰিব পাৰিছে নাই মই নাজানো বাট বিৰাট ধুনিয়া হয় আৰু ইয়াতে ফুডটো কেনেকুৱা হয় হেতু গম নাপাও কাৰণ আমি ইয়াতে খোৱা নাই কিয়া যেহেতু আমি আইৰাত খাই আহিলো আৰু ভিউটো ইমান বেছি ধুনিয়া হয় ন আহি পেলাই ভাল লাগি গৈছে মনটো তো ডেফিনেটলি আপোনালোকে ইয়ালে আহিব পাৰে বাকি ইয়াতে ট্ৰেকিং কৰিব পাৰি বোটিং কৰিব পাৰি আৰু ওয়াল ক্লাইম্বিং হেবোৰ আছে আৰু হেবোৰৰ কাৰণে ইয়াতে এক্সট্ৰাকে পে কৰিব লাগে বাট আমি হিয়া নকৰো কাৰণ বহুত বেছি ভাগৰে লাগি গল তো আমি হেবোৰ নকৰো বাকি ইনে চাব আহিলো আৰু তো আজি ইয়াতে এয়া সব ফাংচন হ'ব ষ্টেজ বনাই থোৱা আছে তাৰ ওচৰতে বনফায়াৰ হ'ব ফাংচন হ'ব সগে ৰাতিকে আজি स्पोर्ट्स एक्टिविटीज खिनि কৰিবৰ কাৰণে এফালদি যাব লাগে তো বলক আপোনালোকক দেখাই আছো কি আছে ইয়াতে আৰু এটু এটা হৈছে ট্ৰি হাউস বাট আমি এতিয়া এটু যাব নোৱাৰিম কাৰণ এটু বন্ধ কৰি থৈছে হয়তো কিবা প্ৰবলেমৰ কাৰণে এটু বন্ধ হৈ আছে এতিয়া আৰু ইয়াৰ সাইডত এটা ৰিভাৰ ষ্ট্ৰীম আছে যোনটো পাহাৰৰ পৰা আহিছে এফালে আছে আৰ্চাৰি বোৰ্ড আৰু ইয়া চাওক মান ধুনিয়া ভিউ
ৰাইট সাইডে আছে এটা পণ্ড আৰু ইয়াতে বোটিং কৰিব পাৰি আৰু ফিশিংও কৰিব পাৰি আৰু ইফালে কোনোবা ইফালে গ'লে ট্ৰেকিংও কৰিব পাৰি কোনফালে মই এক্সেক্টলি নাজানো আৰু আমি এইখিনিতে ৰখিম আৰু নাযাওঁ চাগে ইফালে আৰু এখন হৈছে ৰোপ ব্ৰিজ বাট এখনো ভাঙি থৈ দিয়া আছে কিবা প্ৰব্লেমৰ কাৰণে হয়তো তো এখনতো উঠিব নোৱাৰে কোনো বাকি আমি আৰু আগলৈ নাযাওঁ তো এইখিনিৰ পৰা আমি ৰিটাৰ্ণ কৰিলোঁ সেইফালে আৰু কিবা কিবি আছে ৱাল ক্লাইম্বিং আছে জিপ লাইন আছে আৰু ট্ৰেকিং কোনফালে কৰে হেতুহে পিছে গম নাপালো আমাৰ ভাগৰ লাগাৰ কাৰণে আমি আৰু সেইফালে নগলো আৰু ৰিটাৰ্ণ কৰিলো তাৰ পৰা ওলাই এতিয়া আমি ঘৰলৈ গৈ আছো আৰু আমি ভিডিওটো ইমানখিনিতে শেষ কৰিছো আৰু আপোনালোকে যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক কৰিব শেয়াৰ কৰিব কমেন্ট সেকশনত জনাব চাই কেনেকুৱা পালে আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন হয় প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ আহিম আন এটা ভিডিওৰ সৈতে তেতিয়ালৈকে টেক কেয়াৰ বাই বাই